বন্ধুসকল কম দামত ফ্লিপকাৰ্টৰ পৰা ৱেট মেচিন ল'ব পাৰে যদি আপোনালোকে ল'ম বুলি ভাবি আছে। ভিডিঅ'টো আগলৈ চাই থাকক, মই সকলোখিনি জনাই আছো এই ভিডিঅ'টোত। ইয়াৰ প্ৰাইচটো আছে 2696 টকা আছে। 2696 টকাত লৈছো, 2800 টকাই ধৰক। বন্ধুসকল মই যিমানবোৰ ফ্লিপকাৰ্টৰ পৰা বস্তু মগাইছো আৰু গোটেইখিনি ভালেই পাইছো, সকলো বস্তুবিলাক ভাল পাইছো। ফ্লিপকাৰ্ট বজাৰখন বহুতেই ভাল বুলি ক'লো মই। অফলাইনত অকমান বেছিহে ৰেটটো লয়। বন্ধুসকল এয়া বডি ৱেট আছে 4 কেজি 200 গ্ৰাম আৰু বডিটো বনাইছে প্লাষ্টিক আৰু ষ্টিলৰ। 1 বছৰ ওৱাৰেণ্টি আছে। সুইচটো তলফালে আছে, অন অফ কৰিব পাৰে, তলফালে কৰিব লাগিব। বুটাম 4টা দিছে সেটিংৰ কাৰণে। এইখিনি সেটিং প্লাস মাইনাস যদি কেতিয়াবা গণ্ডগোল লাগি যায় তেতিয়া সেটিং কৰি ল'ব পাৰে। মই 250 গ্ৰাম এটা বস্তু ৱেট কৰি চাইছো, 262 গ্ৰাম আছে। 250 গ্ৰাম বুলি আনিছিলো দোকানৰ পৰা, ৱেট কৰি দেখাইছো। দুখন ডিসপ্লে আছে, ওপৰফালে আছে, তলফালে আছে। বন্ধুসকল ম্যাক্সিমাম ৱেট 30 কেজি লিখা আছে। 30 কেজিৰ পৰা বেছি ৱেট নকৰিব। এডাল কেবুলডাল চাৰ্জ কৰিব লাগিব মেচিনটো। এইটো হৈছে ফ্লিপকাৰ্টৰ অফিচ। ভিডিঅ'টো লাইক এটা কৰিব, চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব।